Hi friends, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ স্বাগতম কৰিছো আজিৰ এই ব্লগটোলৈ আৰু আজি আমাৰ নামঘৰ আছে ভাগৱত পাঠ। আজি আমাৰ নামঘৰত আছে ভাগৱত পাঠ আৰু আপোনালোকক ভাবিছো অলপ দেখাম আৰু মই আহিছো কিতাপতে আহিলো এতিয়া হৈ আছে ভাগৱত পাঠ। ৰাতিপুৱাতে আহিলো আৰু এতিয়া 2-3মান বাজিল। ৰাতিপুৱাতে মই আহিছিলো 10টা মানত আহিছিলো চাকি ইয়াতে জ্বলাইছিলো আৰু আমাৰ গেট দেখাই দি আছো ৰ'ব। দেখিছে আৰু ভিতৰৰ ভাগত পাঠ হৈ আছে আৰু ইপিনে চিৰা দৈ জলপান খোৱা আছে, ৰাতিলৈ ভাত খুৱাব আৰু ইয়াতে মই আহিছোঁ। মই কিতাপতে আহিলোঁ, ব্লগ কৰা হোৱা নাছিলোঁ আৰু ভাবিলোঁ এতিয়া আহিছোঁ আকৌ ঘৰত গুচি গৈছিলোঁ, আকৌ এতিয়া আহিছোঁ আকৌ ভাবিলোঁ আৰু এটা ব্লগ কৰি দিওঁ আপোনালোকক মই ভাগৱত পাঠ অকণ দেখাই দিওঁ। বলক ভিতৰত যে আপোনালোকক অলপ দেখাই দি আছোঁ আৰু ফ্ৰেণ্ডছ ভাগৱত পাঠ পঢ়ি আছে ফ্ৰেণ্ডছ এয়া চাওক। আৰু ইমান মানুহ চাওক, বাহিৰতো মানুহ আছে। ফ্ৰেণ্ডছ ভিতৰৰ ভাগৱত পাঠ চলি আছে আৰু মই বাহিৰত আহি গ'লোঁ আৰু ৰাতি 10:30লৈকে ভাগৱত পাঠ চলিয়ে থাকিব আৰু অলপ শুনিলোঁ আৰু এতিয়া 4টা বাজিল, 4:30 বাজিল আৰু এতিয়া এনেই আহিছোঁ আৰু বহি ভৰি বিষাই গৈছিল, ভাবিলোঁ আহি কিনে ব্লগ আৰু কৰোঁ সেইকাৰণে কৰিছোঁ আৰু ৰাতি 10:30লৈকে বাৰু মই চিৰা তেতিয়াই খালোঁ, চিৰা প্ৰসাদ চাহ চব খালোঁ আৰু ৰাতিকৈ ভাত খোৱা আৰু এইটো হৈছে গুটি এনে ফ্ৰেণ্ডছ খোজকাঢ়ি আছোঁ আৰু মই ভৰি বিষাইছে এনে খোজকাঢ়ি আছোঁ আৰু ভৰি বিষাইছে যে সেইকাৰণে বহুত সময় বহিলোঁ, সেইকাৰণে খোজকাঢ়ি আছোঁ আৰু আমি দুটা অৰেঞ্জ ফ্ৰেণ্ডছ কুৰ্তা আৰু অলপ ঠাণ্ডাও লাগিছে। অলপ মই অকল এটা স্পৰ্টিং পিন্ধি আছোঁ আৰু তাৰ ওপৰত কুৰ্তা আৰু অলপ ঠাণ্ডা লাগিছে আৰু জেকেট পিন্ধি আহিব লাগিব ৰাতিৰ কাৰণে আৰু মই ৰাতিপুৱা ভাত খোৱা নাই, দুপৰীয়া ভাত খোৱা নাই, এনেকৈ আছোঁ। ৰাতিহে ইয়াত খাম আৰু এতিয়া আছোঁ আৰু এটা চিপছ খাইছোঁ। ফ্ৰেণ্ডছ মই ভাত চাত খাই ল'লোঁ আৰু ভাত চাত খাই এতিয়া বহিছোঁ। এতিয়া মাহঁতে খাব ওলাইছে, মই খাই ল'লোঁ আৰু ব্লগটো ইয়াতে খতম কৰি দিওঁ। ভাগৱত পাঠো ভাগৱত ঘূৰালে আৰু মাস্কখন পিন্ধি লওঁ ন, ভাত খাই আছিলোঁ পিন্ধা নাছিলোঁ, এতিয়া পিন্ধি লওঁ মাস্কখন, সেইটো কাৰণে জৰুৰী। কৰোণা হৈছে বাৰু, কৰোণা নহ'লেও জৰুৰী আৰু বাদ দিয়ক। আৰু আমি ভাগৱত চাগত ঘূৰালে আৰু ব্লগটোতো আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু যেনে মোৰ চেনেলটো যদি এনেকৈ ভিডিঅ'বোৰ চাই থাকিব বিচাৰে, যেনে এনেকৈ ভাগৱত পাঠ আৰু কিবাকিবি চাই থাকিব বিচাৰে তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু 100 টকা ঘাটি বেদানটো ক্লিক কৰি দিব, কাৰণ মই ভিডিঅ' দিলেতো আপোনালোকে পাব কেনেকৈ, যেতিয়া ঘাটি বেদান ক্লিক কৰি দিব তেতিয়া মোৰ ভিডিঅ'বোৰ পাই যাব আৰু এটা যদি ভাল লাগিল ভিডিঅ' এটা লাইক টিপি দিব আৰু শ্বেয়াৰ কৰি দিব। বাই বাই, এইটো আছিলে আজিৰ ব্লগ, বাই বাই, টাটা।